ডাইনিং টেবুলত বহিবলৈ কোনে পাৰমিশ্যন দিলে উঠ উঠ বুলি কৈছো নহয় উঠ হাই ফ্ৰেণ্ডছ বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত ৰিয়াই দেৱযানী যে নিশ্চয় অৰ্ণৱৰে গাৰ্লফ্ৰেণ্ড হ'ব বুলি সন্দেহত আজি অৰ্ণৱৰ ঘৰলৈ আহি দেৱযানী আৰু মিকুৱে ডাইনিং টেবুলত বহি ব্ৰেকফাষ্ট কৰি থকা সময়তেই ৰিয়াই আহি পাই দেৱযানীক ডাইনিং টেবুলৰ পৰা উঠিবলৈ দিব ইফালে মিকুৱে দেৱযানী যে লগত নেখালে মিকুৱে একোৱেই নেখাওঁ বুলি চিঞৰ মাৰি উঠিব এতিয়া বাৰু মাকে মিকুক ঠাণ্ডা কৰিব নোৱাৰিলে ৰিয়াকেই মাকে গালি পাৰিব নেকি আৰু আনফালে ৰাজাই চৰাই উৰি গ'ল বুলি দেৱযানীৰ পিছত আৰু লাগি নেথাকো বুলি ক'ব কিন্তু দেউতাকে উৰি যোৱা চৰাইও ধৰিব পাৰে বুলি একেটা জেদতে ধৰি থাকিব এতিয়া বাৰু গিৰিধৰে দেৱযানীক ধৰিবলৈ কি জাল পেলাব জানিবলৈ চাওক বৰষুণ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি